হেল্ল' এভৰিৱান, সকলোকে আমাৰ ইউটিউব চেনেল ষ্টাডি উইথ ARN চেনেললৈ স্বাগতম জনালোঁ। ADRE গ্ৰেড 4ৰ বাবে বিজ্ঞান শাখাৰ কিছু প্ৰশ্ন আৰু উত্তৰ। পানীৰ বাবে ৰাসায়নিক চিহ্ন কি? H2O। বিশুদ্ধ পানীৰ pH কিমান? 7। পৃথিৱীৰ বায়ুমণ্ডলত আটাইতকৈ বেছি থকা গেছ কি? নাইট্ৰজেন। টেবুল চল্টৰ ৰাসায়নিক সূত্ৰ কি? NaCl। হালুক সংশ্লেষণৰ দ্বাৰা উৎপন্ন হোৱা প্ৰাথমিক গেছ কি? অক্সিজেন। কোনটো মৌল আটাইতকৈ বিক্ৰিয়াশীল? হেলজেন। ফ্লৰিন। গ্লুকোজৰ আণবিক সূত্ৰ কি? C6। কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান? 6। সাধাৰণ নিমখৰ ৰাসায়নিক সংকেত কি? NaCl। চিলভাৰৰ ৰাসায়নিক সংকেত কি? Ag। গল্ডৰ ৰাসায়নিক সংকেত কি? Au। পাৰাৰ ৰাসায়নিক সংকেত কি? Hg। পৃথিৱীত কিমান প্ৰকাৰৰ খনিজ ধাতু পোৱা যায়? 88 প্ৰকাৰৰ। বিশ্বৰ কোনখন দেশত আটাইতকৈ বেছি খনিজ তেল পোৱা যায়? ছৌদি আৰৱত। এন্থ্ৰাচাইট কয়লা ভাৰতৰ কোন ঠাইত পোৱা যায়? জম্মু কাশ্মীৰত। কোনবিধ খনিজ পদাৰ্থক ক'লা হীৰা আখ্যা দিয়া হয়? কয়লা। পনীয়া সোণ বুলিলে কোনবিধ খনিজ পদাৰ্থক বুজা যায়? খাৰুৱা তেল। ভাৰতৰ ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কেতিয়া পালন কৰা হয়? 28 ফেব্ৰুৱাৰীত। কিমান উষ্ণতাত পানীৰ ঘনত্ব সৰ্বোচ্চ হয়? 4 ডিগ্ৰী চেলছিয়াছত। বৈদ্যুতিক আদানৰ SI একক কি? এম্পিয়াৰ।